গভীৰভাৱে নিৰ্ভৰশীল। বেটি পঢ়াও আৰু সংকল্প হাব মিছন শক্তি মহিলা উপাদান সবলীকৰণৰ বাবে সঠিক খাদ্য আৰু পুষ্টিৰ বাৰ্তাক সম্প্ৰদায় পৰ্যায়লৈ নমাই আনিবলৈ এই পদক্ষেপ লোৱা হয়। এই পদক্ষেপৰ অংশ হিচাপে মিছন 2.0 আৰু শিশু কিশোৰী আৰু মহিলাৰ Danai Kalkisi Danai, Usaha Ajukur, Ari Lain, Plato. Pada Surau Sundan Tanam, Haba Paritu, Lain, Plato, Ajukur, Arukoto Sapani Sakai, Sausin Ajukunai, Arukumobin and Gatnai. Lokoto, Generally Saido, Sulu, Oto Sapani, Jodo Ari, Taiko Tsunami, Jukunai, Aru, Oto Sapato, Visuni Kaham Paham Tani Sakai. Halsi Vipanisi, Dotai Honai, Jodokur. Sobrianize, এটি বিশেষ ঘোষণা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ চলি থকা প্ৰচেষ্টাক তীব্ৰতৰ কৰিবলৈ স্বাস্থ্য আৰু পৰিপুষ্টি মেলা লগতে মৌনতা ভংগ কৰক পদক্ষেপ দুটা উদ্ভাৱনটোৰ স্বাস্থ্য আৰু পুষ্টিৰ অৱস্থা উন্নত কৰাৰ বাবে লোৱা হৈছে। এই পদক্ষেপ বেটি বচাও সহযোগত পোষণ অভিযানৰ অধীনত জনভাগিদাৰী অত্যাৱশ্যকীয় উপাদানৰ ওপৰত দৃঢ়ভাৱে নিৰ্ভৰশীল। বেটি পঢ়াও আৰু সংকল্প হাব মিছন শক্তি মহিলা উপাদান সবলীকৰণৰ বাবে সঠিক খাদ্য আৰু পুষ্টিৰ বাৰ্তাক সম্প্ৰদায় পৰ্যায়লৈ নমাই আনিবলৈ এই পদক্ষেপ লোৱা হয়। এই পদক্ষেপৰ অংশ হিচাপে মিছন 2.0 আৰু শিশু কিশোৰী আৰু মহিলাৰ স্বাস্থ্য আৰু পুষ্টি উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যই এই পদক্ষেপ লয়। এই মেলাখনৰ বিশেষ লক্ষ্যসমূহ হ'ল জন্মৰ পৰা 6 বছৰ শিশুৰ স্বাস্থ্যৰ স্থিতি উন্নত কৰা, মহিলা কিশোৰী আৰু শিশুসকলৰ হেমোগ্লোবিন পৰীক্ষা কৰা, তাৰ উপৰিও ঋতুস্ৰাৱৰ স্বাস্থ্য পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ইয়াৰ পৰিচালনা বিষয়ে সজাগতা সৃষ্টি কৰা এই মেলাখনৰ মুখ্য উদ্দেশ্য। ধন্যবাদ। Sobrianize, এটি বিশেষ ঘোষণা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ চলি থকা প্ৰচেষ্টাক তীব্ৰতৰ কৰিবলৈ স্বাস্থ্য আৰু পৰিপুষ্টি মেলা লগতে মৌনতা ভংগ কৰক পদক্ষেপ দুটা উদ্ভাৱনটোৰ স্বাস্থ্য আৰু পুষ্টিৰ অৱস্থা উন্নত কৰাৰ বাবে লোৱা হৈছে। এই পদক্ষেপ বেটি বচাও সহযোগত পোষণ অভিযানৰ অধীনত জনভাগিদাৰী অত্যাৱশ্যকীয় উপাদানৰ ওপৰত দৃঢ়ভাৱে নিৰ্ভৰশীল। বেটি পঢ়াও আৰু সংকল্প হাব মিছন শক্তি মহিলা উপাদান সবলীকৰণৰ বাবে সঠিক খাদ্য আৰু পুষ্টিৰ বাৰ্তাক সম্প্ৰদায় পৰ্যায়লৈ নমাই আনিবলৈ এই পদক্ষেপ লোৱা হয়। এই পদক্ষেপৰ অংশ হিচাপে মিছন 2.0 আৰু শিশু কিশোৰী আৰু মহিলাৰ স্বাস্থ্য আৰু পুষ্টি উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যই এই পদক্ষেপ লয়। এই মেলাখনৰ বিশেষ লক্ষ্যসমূহ হ'ল জন্মৰ পৰা 6 বছৰ শিশুৰ স্বাস্থ্যৰ স্থিতি উন্নত কৰা, মহিলা কিশোৰী আৰু শিশুসকলৰ হেমোগ্লোবিন পৰীক্ষা কৰা, তাৰ উপৰিও ঋতুস্ৰাৱৰ স্বাস্থ্য পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ইয়াৰ পৰিচালনা বিষয়ে সজাগতা সৃষ্টি কৰা এই মেলাখনৰ মুখ্য উদ্দেশ্য। ধন্যবাদ। Sri Lanka
मोनसे गोनां फोसावनाय सावस्रि आरो परिपुष्टि मेला सावस्रि आरो परिपुष्टि मेला आसाम रायजोनि सिङाव थानाय गथ'साफोर लाइमोन सिख्लाफोर বিভাগৰ চলি থকা প্ৰচেষ্টাত তীব্ৰতৰ কৰিবলৈ স্বাস্থ্য আৰু পৰিপুষ্টি মেলা লগতে মৌনতা ভংগ কৰক পদক্ষেপ দুটা উদ্ভাৱনটো স্বাস্থ্য আৰু পুষ্টিৰ অৱস্থা উন্নত কৰাৰ বাবে লোৱা হৈছে। এই পদক্ষেপ বেটি বচাও সহযোগত পোষণ অভিযানৰ অধীনত জনভাগিদাৰী অত্যাৱশ্যকীয় উপাদানৰ ওপৰত দৃঢ়ভাৱে নিৰ্ভৰশীল। বেটি পঢ়াও আৰু সংকল্প সাত মিছন শক্তি মহিলা উপাদান সবলীকৰণৰ বাবে সঠিক খাদ্য আৰু পুষ্টি বাৰ্তাক সম্প্ৰদায় পৰ্যায়লৈ নমাই আনিবলৈ এই পদক্ষেপ লোৱা হয়। এই পদক্ষেপৰ অংশ হিচাপে পোষণ 2.0 আৰু শিশু কিশোৰী আৰু মহিলাৰ স্বাস্থ্য আৰু পুষ্টি উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যে এই পদক্ষেপ লয়। এই মেলাখনৰ বিশেষ লক্ষ্যসমূহ হ'ল জন্মৰ পৰা 6 বছৰ শিশুৰ স্বাস্থ্যৰ স্থিতি উন্নত কৰা, মহিলা কিশোৰী আৰু শিশুসকলৰ হেমোগ্লোবিন পৰীক্ষা কৰা, তাৰ উপৰিও চিকিৎসালয়ৰ স্বাস্থ্য পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ইয়াৰ পৰিচালনা বিষয়ে সজাগতা সৃষ্টি কৰা এই মেলাখনৰ মুখ্য উদ্দেশ্য। ধন্যবাদ। दा ओरै थुदो ओरैहाय थुदो ओमफ्राय ओरै ओंखारख्लायदो नों फस्लाबारिजों ओंखारलांदो ओरैहाय बलांगुरिजों थुदो ओरै डाइरेक्ट ओमफ्राय ओरै फस्लाबारिजों ओंखारलांदो नों देवथारिजों सिबिनां रायजोफोर मोनसे गोनां फोसावनाय सावस्रि आरो परिपुष्टि मेला सावस्रि आरो परिपुष्टि मेला आसाम रायजोनि सिङाव थानाय गथ'साफोर लाइमोन सिख्लाफोर आरो बिमाफोरनि सावस्रि लोगोसे पुष्टिनि थासारिखौ जौगाहोनो थाखाय आइजो आरो गथ'सा जौगाखां WCD बिफाननि सोलिबाय थानाय नाजानायखौ गोख्रोंसिन खालामनो मोननै गोदानै दिहुननाय हाबाफारिया बेटी बचाओ बेटी पढ़ाओ आरो संकल्प हाफ फॉर एम्पावरमेंट ऑफ वुमेन कंपोनेंट एडमिशन शक्तिनि हेफाजाबाव फसंथान अभियाननि सिङाव मोनसे गोनांथार बाहागोआ जनभागिदारिनि सायाव गोख्रोङै सोनारो जाहाथे थार आदार आरो पुष्टिनि खौरांखौ समाजारि राहाफोरसिम लांनो हायो। हाबाफारिनि मोनसे बाहागो महरै पोषण 2.0 नि सिङाव जिल्ला थाखोनि निउट्रि केम्प एबा निउट्रि मेला खुंनो थांखि लानाय जादों आरो बेटी बचाओ बेटी पढ़ाओनि सिङाव सिरि थानायखौ सोंफायनांगौ मौनता भंग कर' दानारि सावथुसु सावस्रिनि सायाव रायज्लायनाय फोसावनायखौ जागायनो थांखि लानाय जादों। बे थांखिफोरानो जादों आसाम रायजोआव गथ'साफोरनि पुष्टिगोनां थासारिखौ जौगाहोनाय, लाइमोन सिख्लाफोर आरो आइजोफोरनि गेजेराव दानारि सावथुसु सावस्रि साखोन सिखोन आरो बेनि सामलायथिनि सायाव सांग्रांथि लाबोनाय, जनभागिदारि आरो जन आन्दोलनखौ जौगाहोनाय, बिमा गथ'सा आरो लाइमोनफोरनि आदार, लाइमोन आरो आइजोफोरनि जोनोम होनाय सावस्रि मोनथायनि सायाव सुबुं समाजनिसिम बुजिनायखौ गोख्रों खालामनाय, थांखिजानाय सुबुं अनजिमा आंगनबादि सेन्टाराव रेजिस्ट्रेसन जानाय, जोनोमनिफ्राय 2 बोसोर बैसोनि गथ'फोर, गोरबोआव थानाय आइजोफोर, गाइखेर दौग्रा बिमाफोर, दानारि सावथुसु जानाय बैसोआव गेदेर आइजोफोर आरो लाइमोन सिख्लाफोर। बादाफोराव खुंजानो गोनां हाबाफारिफोर लाइमोन सिख्लाफोर, आइजोफोर आरो गथ'साफोरनि थाखाय सावस्रि नायबिजिरनाय आरो हिमोग्ल'बिन आनजाद नायनाय, लोगोसे
जोनोमनिफ्राय 6 बोसोर बैसोनि गथ'साफोरनि गोजौ आरो लिरथायखौ सुनानै दिहुननाय आरो गथ'साफोरखौ बिसोरनि गाहाम फाहामथायनि थाखाय सावस्रि बिफाननिसिम दैथायहरनाय। गोजोन्थों। এটি বিশেষ ঘোষণা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ চলি থকা প্ৰচেষ্টাক তীব্ৰতৰ কৰিবলৈ স্বাস্থ্য আৰু পৰিপুষ্টি মেলা লগতে মৌনতা ভংগকাৰক পদক্ষেপ দুটা উদ্ভাৱনটো স্বাস্থ্য আৰু পুষ্টিৰ অৱস্থা উন্নত কৰাৰ বাবে লোৱা হৈছে। এই পদক্ষেপ বেটি বচাও সহযোগত পোষণ অভিযানৰ অধীনত জনভাগিদাৰী অত্যাৱশ্যকীয় উপাদানৰ ওপৰত দৃঢ়ভাৱে নিৰ্ভৰশীল। বেটি পঢ়াও আৰু সংকল্প হাত মিছন শক্তিৰ মহিলা উপাদান সবলীকৰণৰ বাবে সঠিক খাদ্য আৰু পুষ্টি বাৰ্তাক সম্প্ৰদায় পৰ্যায়লৈ নমাই আনিবলৈ এই পদক্ষেপ লোৱা হয়। এই পদক্ষেপৰ অংশ হিচাপে পোষণ 2.0 আৰু শিশু কিশোৰী আৰু মহিলাৰ স্বাস্থ্য আৰু পুষ্টি উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যই এই পদক্ষেপ লয়। এই মেলাখনৰ বিশেষ লক্ষ্যসমূহ হ'ল জন্মৰ পৰা 6 বছৰ শিশুৰ স্বাস্থ্যৰ স্থিতি উন্নত কৰা, মহিলা কিশোৰী আৰু শিশুসকলৰ হেমোগ্লোবিন পৰীক্ষা কৰা, তাৰ উপৰিও ঋতুস্ৰাৱৰ স্বাস্থ্য পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ইয়াৰ পৰিচালনা বিষয়ে সজাগতা সৃষ্টি কৰা এই মেলাখনৰ মুখ্য উদ্দেশ্য। ধন্যবাদ।